বন্ধু-বান্ধৱীসকল যিসকল লোকৰ নেকি পান কাৰ্ড আছে তেওঁলোকৰ বাবে এটা নতুন নিয়ম তেওঁলোকে যদি এই নতুন নিয়মটো নামানে তেনেহলে ভৰিব লাগিব 10,000 টকা 10,000 টকা ভাবকচোন তো বন্ধু-বান্ধৱীসকল 10,000 নো ভৰিব লাগে কিয় নতুন নিয়মটোত লকডাউন আহি আছে ভাই ইনকম পাতিও নাকিয়া হৈছে গতিকে 10,000 টো ভৰিব নালাগে ভিডিওটো সম্পূৰ্ণ কৈ চাওক মই আপোনালোকক জনাম যে কিহৰ বাবে আপোনালোকে 10,000 টকা ভৰিব লাগিব আৰু সেই কামটো আপোনালোকে 10,000 নভৰিবলৈ হলে কি কৰিব লাগিব সকলোবোৰৰ বিষয়ে মই আজি আপোনালোকক কম গতিকে আৰম্ভ কৰো আজিৰ ভিডিওটোৰ আৰম্ভণিতে এতিয়ালৈকে যদি ভিডিওটোত লাইক কৰা নাই লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ইনফৰমেশনৰ লগত জড়িত খবৰবিলাক পাই থাকিবৰ কাৰণে বন্ধু-বান্ধৱীসকল আমাৰ ইনকম টেক্স ডিপাৰ্টমেন্টৰ তৰফৰ পৰা আপোনালোকক জনাইছে যে যদিহে আপোনালোকৰ পান কাৰ্ড আছে আৰু লগতে আধাৰ কাৰ্ডো আছে তেনেহলে আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব যদি ধৰি লওক আপোনালোকৰ অকল পান কাৰ্ড আছে আধাৰ কাৰ্ড নাই তেনেহলে চিন্তা কৰিব নালাগে যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড দুয়োটাই আছে তেনেহলে আপোনালোকে লিংক কৰিব লাগিব 2022 চনৰ 31 মাৰ্চৰ আগত আপোনালোকে 2022 চনৰ 31 মাৰ্চৰ আগত যদি আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক নকৰে তেনেহলে আপোনালোকৰ পান কাৰ্ডখন পাৰ্মানেন্টলি বেন নকৰে মানে বেন কৰি থব আপোনাৰ পান কাৰ্ডখন তাতে পান কাৰ্ডখন কৰবাত ব্যৱহাৰ কৰিবলৈ গলে কামত নাখাটিব আৰু আপোনালোকে 31 মাৰ্চৰ পাছত যেতিয়াই নেকি পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ চাব তেতিয়া আপোনালোকে পেনাল্টি হিচাপে 10,000 টকাৰ ফাইন আপোনালোকে প্ৰথমে ভৰি ল'ব লাগিব তাৰ পাছতহে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব 31 মাৰ্চ 2022 চন কিন্তু মনত ৰাখিব বেছি দিন নাই গতিকে আপোনালোকে লিংক কৰি লওক যদি লিংক কৰিবলৈ আপোনালোকে অসুবিধা পাইছে লিংক যদি কৰা নাই তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচনত মই আপোনালোকক লিংক এটা দিছো যত নেকি গৈ আপোনালোকে অতি সহজতে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব লিংক কৰি লব কিন্তু নহলে আকৌ জানে আজিকালি চৰকাৰে ফাইন লোৱাত যথেষ্ট ভাল মদ খালে 10,000 টকা ফাইন লৈ লৈছে গতিকে আপোনালোকৰ পৰা 10,000 টকা ফাইন নিশ্চয় লৈ লব তো এই সুবিধাটো আপোনালোকৰ নিজৰ বাবে কৰা হৈছে গতিকে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই 31 মাৰ্চ 2022 ৰ আগতে এই কামটো কৰি লওক তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া ইনফৰমেশন ইমানে আছিল কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব পুনৰ এনে ধৰণৰ এটা ভিডিওত আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম